12 তাৰিখে সেইদিনা আমি এটা কথা আমি পাতিছিলোঁ যে আমি যিখিনি আমি বিষয়বোৰ আলোচনা কৰিব লাগে আমি কেমেৰা আঁতৰত আমি নিজৰ মাজত আমি আলোচনা কৰিম আৰু আমাৰ মাজত আমি গোটেইখিনি দল একে সুৰত যে আমি ক'ব পাৰোঁ এটা সিদ্ধান্ত আমি লৈছোঁ। যদিও মই বিচৰা নাই সেইদিনাই মোক সকলোৱে দায়িত্ব দিলে যে সকলোৱে হৈ মই 12 তাৰিখৰ সভা পিছত মিটিং হৈ যোৱাৰ পিছত নিজৰ সকলৰ হৈ আমি কথাখিনি ক'ব লাগে। যি কথা মই পিছত গম পালোঁ যে সকলোৱে সমৰ্থন জনালোঁ, আনকৈ অখিল গগৈ ডাঙৰীয়াও সমৰ্থন জনালোঁ। অখিল গগৈ ডাঙৰীয়া 12 তাৰিখ আৰু অখিল গগৈ ডাঙৰীয়া 14 তাৰিখৰ মাজত আকাশ পাতালৰ কিয় ইমান পাৰ্থক্য আছে তেওঁহে জানে। গুৱাহাটীত আমাৰ সন্মুখত আৰু আমাৰ লগত সভা মিটিং কৰাৰ পিছত বাহিৰতে ঠিকেইখিনি কথা ক'লে। মাত্ৰ দুদিনৰ পিছত দিল্লীত গৈ তেখেতৰ সুৰ তেনেদৰে সলনি হ'ল। সাংবাদিকসকলক সম্বোধন কৰি এলায়েন্স সম্পৰ্কত কথাখিনি পাতিছে, ফেচবুকত তেওঁলোকৰ নিজৰ কথাবোৰ কৈছে। যিবোৰ কথা আমি এটা মিটিঙৰ মাজত পাতিব লাগে সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিছে। সেই 12 আৰু 14 অখিল গগৈ ডাঙৰীয়াৰ মাজত ইমান পাৰ্থক্য কিয় তেওঁহে জানে। আমি প্ৰতিটো বিষয় লৈ আমি আলোচনা কৰিছিলোঁ, আলোচনা কৰিবলৈও বিচাৰোঁ, আকৌ আমি বহিবলৈ আমি চিন্তা কৰিছোঁ। মই ভাবোঁ এনেদৰে আগবাঢ়ি যোৱাটো ইমান উচিত নহয়।